নমস্কাৰ মই জয়শ্ৰী শইকীয়া আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোকৰ মৰম আশীৰ্বাদ পাম বুলি সাহসেৰে মই এটা নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিবলৈ লৈছো মোৰ ইউটিউব চেনেলটোত মই যিমান পাৰো ভাল ভিডিঅ' দি আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আশীৰ্বাদেৰে পুষ্ট কৰি মোৰ চেনেলটো আগুৱাই যাবলৈ সহায় কৰিব বন্ধুসকল যোৱা দেওবাৰৰ দিনাখন মই মোৰ ভণ্টি আৰু ভাইটিৰ সৈতে ইতিহাস প্ৰসিদ্ধ mayamora শ্ৰী পানিতোলা বৰ নামঘৰলৈ গৈছিলো আৰু তাতে দিনটো কেনেদৰে পাৰ কৰিলো কেনেদৰে তাত কামবোৰ হয় তাৰে দৃশ্যাংশবোৰ আপোনালোকৰ আগলৈ মোৰ প্ৰথম ভিডিঅ' হিচাপে আগবঢ়ালো আশা কৰোঁ আপোনালোকে সহযোগ কৰিব বলক তেনেহ'লে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই ঘৰৰ পৰা আৰম্ভ কৰি নামঘৰৰ পৰা ঘূৰি অহালৈকে তাত কি কৰিলোঁ কেনেদৰে সময়খিনি পাৰ কৰিলোঁ তাক দেখুৱাৰ লগতে নামঘৰৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ লোকসকলৰ পৰাও নামঘৰটোৰ বিষয়ে মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকে কি ক'লে তাকো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম অসমীয়া সমাজৰ বাবে ভাদ মাহটো বৰ পবিত্ৰ মাহ সকলো লোকে ভাদ মাহত নামঘৰত চাকি বন্তি জ্বলায় অসমৰ গাঁও ভূঁই সকলোতে নামঘৰত গুৰু দুজনাৰ নাম কীৰ্তন খোল দবাৰ উপৰিও গোসাঁনীসকলে নামেৰে চাৰিওদিশ মুখৰিত কৰি ৰাখে গাঁৱৰ এই পৰিৱেশ সঁচাই বৰ তুলনীয় বন্ধুসকল এতিয়া ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আহি পানীমুদি পাৰ হৈ পানীতোলা বৰদুবি ৰোডেৰে আমি গৈ আছোঁ নামঘৰ পাবলৈ যদিও বেছি দূৰ নাই মই আপোনালোকক ভিউটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি খুব গৰম আপোনালোকে চাওকচোন ইমান ধুনীয়া ভিউ চাৰিওফালে সেউজীয়া আৰু সেউজীয়াৰ সৌন্দৰ্য আৰু চহা মাটিৰ গোন্ধৰ মাদকতা সঁচাকৈয়ে ভাষাহীন এয়া চাওক আহি আমি নামঘৰ পালোহি এইখন নামঘৰৰ তোৰণ এইফালেদি আমি সোমাই যাব লাগিব অৱশ্যে নামঘৰৰ প্ৰধান তোৰণখন পানীতোলা গেটৰ সন্মুখত আছে আপোনালোকে দেখা পাবই বলকচোন এতিয়া আগবাঢ়ি যাওঁ 1803 চনতে স্থাপিত হোৱা এই নামঘৰৰ গৰিমা সকলোৰে চক্ষুষ বহু সময়ত বিভিন্ন ধৰণৰ ঐশ্বৰিক শক্তিৰ উমান পোৱা যায় বুলি প্ৰবাদ আছে আৰু আমিও বিভিন্ন সময়ত বহু লোকৰ পৰা বিভিন্ন ধৰণৰ ঐশ্বৰিক শক্তিৰ কাহিনী শুনিছোঁ বছৰৰ প্ৰত্যেক সময়তে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে যদিও ভাদ মাহত ইয়াৰ সমাগম বেছি হয় উজনি অসমৰ লগতে নামনি অসমৰ পৰা নামঘৰলৈ ৰাইজৰ আগমন ঘটে এয়া চাওক গোসাঁই পুখুৰীটোৰ পাৰত এখন ডাঙৰকৈ চাইনবোৰ্ড লগাই থোৱা আছে গোসাঁই পুখুৰী নামেৰে এইটো আচলতে শৰণ লোৱা পুখুৰী ইয়াত শৰণ লোৱা হয় নামঘৰ পালোহি এই সাইনবোৰ্ডখনতে নামঘৰৰ কিছুমান নিয়মাৱলী দিয়া হৈছে আৰু অন্য দিশত এইটো পুৰুষ মহিলাৰ কাপোৰ সলনি কৰা ঘৰ লগতে ইয়াত সকলোৱে জিৰণি ল'ব পাৰে ভাইটিয়ে যিহেতু ধুতি পিন্ধি যোৱা নাছিল গতিকে সি এই চেঞ্জিং ৰুমতে ধুতিখন পিন্ধি ল'লে আমিও টেপ খুলি ভৰি হাত ধুই নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ ইমান গৰম যদিও মানুহৰ সংখ্যা খুব বেছি
আজি দেওবাৰ হোৱাৰ কাৰণে হয়তো মানুহৰ সংখ্যা বৃদ্ধি হৈছে। চাওকচোন ইমান মানুহ, চাকিখন দিবলৈ ঠাই নাই, চাকিটো বাদে থিয় হ'বলৈও জেগা নাই। তথাপিও যেনে তেনে ঠাইডোখৰ বিচাৰি চাকিখন দিলোঁ। আপোনালোকক যিমান পাৰোঁ নামঘৰৰ ভিতৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ধূপ চাকি জ্বলাই নিজৰ সেৱাভাগ কৰি আমি নামঘৰৰ কাষতে থকা হলটোলৈ গ'লোঁ। ইয়াত ভক্তবৃন্দক যিমান পাৰি পৰ্যায়মানে নামঘৰৰ সমিতিয়ে শুশ্ৰূষা কৰে। বিভিন্নজনে অনা মাহ প্ৰসাদ বিতৰণ কৰা হয় ইয়াত। আমিও তাৰ ভাগ ল'লোঁ আৰু ইয়াতেই নামঘৰৰ বিষয়ে নামঘৰৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সদস্যৰ পৰা মতামত লৈছিলোঁ। আহকচোন তেওঁলোকে কি ক'লে শুনো। ইতিমধ্যে আমি সেৱা কৰিলোঁ। সেৱা কৰি আমি নামঘৰীয়া দেউতাৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু নামঘৰটো যে আজি ইমানেই বিখ্যাত আৰু ইমানেই ভক্তবান ৰাইজ আহিছে, ৰাইজে ইমানেই সঁহাৰি জনাইছে। প্ৰায় 1830 চনৰ পৰা কিমান বছৰ, আৰু ইয়াৰ মহত্ব দিনক দিনে বাঢ়ি গৈ আছে। আমাৰ মাজত নামঘৰ উন্নয়ন সমিতিৰ পৰিচালনা সমিতিৰ সভাপতি আৰু হিৰোজ বৰুৱাদেৱ আৰু প্ৰকান্ত ফুকনদেৱ আছে। তেখেতলোকে নামঘৰৰ বিষয়ে অকণমান আমাক জনাব, আপোনালোকেও শুনিব। আৰু মই পানীতোলা শ্ৰী শ্ৰী পানীতোলা বৰ নামঘৰ স্থাপিত হৈছিলে 1830 চনত। 1830 চনৰ পৰা আজি প্ৰায় 200 বছৰে হ'ল। এই নামঘৰতে এতিয়া মহিমা ঐতিহ্য যথেষ্ট আছে। সেই মহিমা ঐতিহ্য দেখি আজি মানুহ ইমান সমাগম হৈছে। আজি তাত দেওবাৰ দিন বেছিকৈ এই ভাদ মাহতে উপস্থিত হয় মানুহবিলাক আহি। সকলোৱে যেন আহি নামঘৰত সেৱা সমান কৰে আৰু তেওঁলোকৰ মনৰ কামনা যিবিলাক আছে সেইবিলাক তেওঁলোকে প্ৰকাশ কৰে। গতিকে আমি ইয়াক সকলোকে আমি আদৰণি জনাইছোঁ। আৰু মই এজন পানীতোলা শ্ৰী শ্ৰী পানীতোলা বৰ নামঘৰ উন্নয়ন সমিতিৰ সভাপতি হৈ এইমাহতে দুই আশা ক'লোঁ। আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা পানীতোলা বৰ নামঘৰ সেৱাভাগ কৰিবলৈ আলহী ভক্তসকল অহা আমি দেখি পাইছোঁ। আৰু এই নামঘৰ এটা ঐশ্বৰিক ভক্তি আছে বুলি এটা বিদ্যমান সকলোৱে সৰ্বজনীকৃত। আৰু আজি এই ভাদ মাহত বিশেষকৈ গোটেই মাহটো বিভিন্ন ঠাইৰ পৰা আলহী ভক্তসকল, পুৰুষ মহিলা, ল'ৰা ছোৱালী সমন্বিতে আহি ইয়াত সেৱা সৎকাৰ কৰিছে। আৰু আমি এইটো জানিবলৈ পাই সুখী হৈছোঁ যে কিছুমান জটিল সমস্যা আজি তেৰাৰ ওচৰত মূৰ দোৱাত তেওঁলোকৰ সমস্যা সমাধান হৈছে বুলি পৰৱৰ্তী কালত আমাক জনাইছে। আৰু ইয়াৰ পৰা আমি অনুমান কৰিছোঁ যে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলৰ যি সমস্যা আছে এই সমস্যা তেওঁলোকক ইয়াৰ পৰা লাঘৱ হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। আৰু আজি ভাদ মাহৰ এই পবিত্ৰ দিনত, বিশেষকৈ দেওবাৰ দিনত পানীতোলা এই পবিত্ৰ মঞ্চ বৰ নামঘৰ পবিত্ৰ মঞ্চত ভক্তসকলৰ সমাগম দেখি আমিও অভিভূত হৈছোঁ। আৰু আমাৰ পৰিচালনা সমিতি, উন্নয়ন সমিতিৰ ভকত বাকবৰ লগতে আমি সকলোৱে এই অতিথি ভক্তসকলক আমি পাৰ্যমানে সেৱা শুশ্ৰূষা কৰিবলৈ আমি যত্ন কৰিছোঁ। হয়তো অজানিতে কেতিয়াবা ভুল ভ্ৰান্তি হৈও গৈছে, যিহেতু জনসমাগম ভক্তসকলৰ সমাগম বেছি হৈছে। গতিকে আমি হয়তো তেওঁলোকক বিচৰা ধৰণে আমি সহায় সহযোগ কৰিব পৰা নাই যদিও আমি তেওঁলোকে যিমান পাৰে সিমান পৰিচালনা সমিতি, উন্নয়ন সমিতি সকলোৱে লগ হৈ আমি তেওঁলোকক আতিথ্য কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ এই নামঘৰৰ অদৃশ্য দেৱতাৰ কৃপাত সকলোৱে যেন কুশলে মংগলে থাকে, সমাজখন যাতে শান্তি শৃংখলা বৰ্তাই থাকে, আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে যাতে সুবাদে যাব পাৰে তাৰ বাবে আমি তেৰাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু আমি যিসকলে আমি নামঘৰৰ লগত নিতৌ আহি ইয়াত আমি ইয়াত পদাৰ্পণ কৰোঁ, আমি পোনতেই নিজক লৈও 10জনৰ কাৰণে মংগলৰ কাৰণে কুশলৰ কাৰণে আমি সেৱা কৰিব লাগে।
গতিকে আজি সকলোৱে হৈ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু বাকী নামঘৰটোৰ বিষয়ে যি ক'ব লগা আছে ইয়াৰ ইতিহাস মই নিশ্চয় ক'ম আপোনালোকক, আৰু ধন্যবাদ জনাইছোঁ। তেওঁলোকক ধন্যবাদ জনাই আমিও আনসকলৰ দৰে নিজৰ ঠাইত বহিলোগৈ। এয়া চাওক নামঘৰৰ প্ৰসাদ, মা আৰু পাপালৈ বুলিও এভাগ প্ৰসাদ লৈ আনিলোঁ। বহুত পৰৰ পিছত আমিও ঘৰলৈ আহিবলৈ ওলালোঁ। এয়া চাওক নামঘৰৰ ভিতৰত নাদ। ইয়াৰ পৰা ভক্তগণই পানী ঘৰলৈ লৈ যায় আৰু ৰাখি থয়। কেতিয়াবা জ্বৰ কাহ আদি হ'লে ইয়াৰ পানী গাত লগাই দিলে ভাল হয় বুলি বিশ্বাস কৰা হয়। নামঘৰৰ পৰা বিদায়ৰ সময়ত পুনৰ এবাৰ সেৱা কৰি তাৰ পৰা ওলাই আহিলোঁ। নামঘৰৰ গৈছোঁ যেতিয়া ফটো নল'মনে ভাইটি আৰু ভণ্টিৰ সৈতে কেইখনমান ফটো ল'লোঁ আৰু তেওঁলোকৰ সৈতে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভৱিষ্যতলৈও ন সোৱাদেৰে মই আপোনালোকলৈ খুব ধুনীয়া ধুনীয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও মোক বহুত মৰম আশীৰ্বাদ দিব, কাৰণ আপোনালোকৰ মৰমৰ অবিহনে মোৰ এই চেনেলটো আগবঢ়াই নিয়াটো সম্ভৱ নহয়। সেই মৰম আৰু চেনেহখিনিৰ আশাৰেই মই যিমান পাৰোঁ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ কিবা ভুল হয় আপোনালোকে ভুলবোৰ শুধৰাই দি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।